30% পোৱা বা 99% পোৱা সেইটো কোনো ডাঙৰ কথা নহয়। নাম্বাৰটো তোমালোকৰ বাবে কোনো ক্ষেত্ৰতে ডাঙৰ হ'ব নোৱাৰে, কাৰণ নাম্বাৰে তোমালোকক কিমান লিখিলা কিমান কৰিলা সেয়াহে বুজাব, তোমালোকৰ পৰিচয়টো কেতিয়াও নুবুজায়। সম্পূৰ্ণ ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ্থীসকলৰ বাবে, যিসকলে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে হয় তেওঁলোকৰ বাবে সম্পূৰ্ণ ভিডিঅ'টো। সকলোলৈ জনালোঁ 30% পোৱাজনলৈও বহুত বহুত শুভেচ্ছা, 99% পোৱা সকলোলৈ বহুত বহুত শুভেচ্ছা। ভাইটি ভণ্টিসকল, তোমালোকে জীৱনত বহুখিনি বাট আগুৱাবলৈ আছে। তোমালোকে 99% পোৱা 30% পোৱা সেয়া মাত্ৰ তোমালোকৰ নাম্বাৰ মাথো দিছে, যাতে তোমালোকে এই সময়লৈকে কিমানখিনি আগবাঢ়িলা সেয়া মাথো নাম্বাৰহে। নাম্বাৰৰ লগত জীৱনৰ কোনো ক্ষেত্ৰত তোমালোকে তুলনা নকৰিবা আৰু বহুখিনি দূৰ আগবাঢ়িবলৈ আছে, কাৰণ তোমালোকে দেশৰ ভৱিষ্যত, তোমালোকেই গঢ়িব লাগিব আমাৰ সোণৰ অসমখন। যিটো ভুল দেখিছা তাৰ বিষয়ে মাত মাতা, ভুলৰ বিষয়ত মাত মাতা। ভাইটি ভণ্টিসকল, তোমালোকক বহুত বহুত শুভেচ্ছা জনাইছোঁ। জীৱনৰ প্ৰথম পৰীক্ষাটোত উত্তীৰ্ণ হোৱাৰ বাবে বহুত বহুত শুভেচ্ছা। জীৱনৰ বহুখিনি বাট আগবাঢ়িবলৈ আছে, সেই বাটখিনিৰ বাবে তোমালোকে অভাৰ কনফিডেঞ্চ বোলা বস্তুটো তোমালোকক কোনোবাই আঁৰি দিব পাৰে। সেই অভাৰ কনফিডেঞ্চ বোলা বস্তুটো তোমালোকে গুৰুত্ব সহকাৰে বৰ বিশেষ নল'বা। মেট্ৰিক পৰীক্ষাত 95% পাইছে, হাই ছেকেণ্ডেৰী পৰীক্ষাত 80% পাইছে হয় বন্ধুসকল, সেয়াই জানো কনফিডেঞ্চৰ পৰা হোৱা নাই? আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰিয়ে তোমালোকৰ জীৱনৰ পাতনি শেষ হোৱা নাই, এয়া মাত্ৰ আৰম্ভণিহে হৈছে। জীৱনৰ বহুখিনি বাট আগুৱাবলৈ আছে। তো যিমান নাম্বাৰে পোৱা 30% পোৱা বা 99% পোৱা সেইটো কোনো ডাঙৰ কথা নহয়। নাম্বাৰটো তোমালোকৰ বাবে কোনো ক্ষেত্ৰতে ডাঙৰ হ'ব নোৱাৰে, কাৰণ নাম্বাৰে তোমালোকক কিমান লিখিলা কিমান কৰিলা সেয়াহে বুজাব, তোমালোকৰ পৰিচয়টো কেতিয়াও নুবুজায়। যিমানখিনি পাৰা সতৰ্ক হোৱা, শক্তিশালী হোৱা, ছাকচেছ হোৱা। ভাইটি ভণ্টিসকল, তোমালোকে চাগে বহু ভবাটোতকৈ কম নম্বৰ এটা পাব পাৰা এই পৰীক্ষাটো। নম্বৰটো পালে বুলি তোমালোকে মন মাৰি বহি নাথাকিবা। চ' আৰু নেক্সট আছেতো সেই নেক্সটখিনি দেখাই দিয়া, তাত লৈ দুখ কৰিবলগীয়া একো নাই। সেই লগৰজনে অকণমান বেছিকৈ কষ্ট কৰিলে আৰু তুমি অকণমান কিবা ক্ষেত্ৰত সেই কষ্টটো কৰিব নোৱাৰিলা, তাৰ বাবে একো ডাঙৰ কথা নহয়, কথাই নহয়। অভাৰ কনফিডেঞ্চ বোলা বস্তুটোৱে আমাক কোনো ক্ষেত্ৰত সফল নকৰে, আমাক পাৰিলে বিফল কৰিব। যিমান পাৰে অভাৰ কনফিডেঞ্চে আমাক বিফল কৰিব। সাহস লাগিব, কৰ্মৰ যোগেদি আমি আগবাঢ়ি যাব লাগিব আৰু সেই কৰ্ম আমি অব্যাহত ৰাখিব লাগিব, হয় নাই বন্ধুসকল? সকলোকে কৈছোঁ, যিসকল মেট্ৰিক বা হাই ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকক অভাৰ কনফিডেঞ্চ বোলা বস্তুটো কেতিয়াও আঁৰি নিদিব। সেই গামোচাখন পিন্ধাই তেওঁলোকক অভাৰ কনফিডেঞ্চ বোলা বস্তুটো আঁৰি দিলে, মেট্ৰিক পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হ'ল বাবে তেওঁলোকক গামোচাখনেৰে অভাৰ কনফিডেঞ্চ বোলা বস্তুটো আঁৰি দিলে। সেইটো হয়, ভাল লাগিলে, ফটোখনত উঠিও ভাল লাগিলে, ভিডিঅ'টো নিউজ কৰিলে, খুব ভাল কথা। কিন্তু সেই যে আপোনালোকে গামোচা পিন্ধাই সেই ছাত্ৰজনক সেই যে অভাৰ কনফিডেঞ্চ বোলা বস্তুটো আঁৰি দিছিলে, আপোনালোকে বহু দিনৰ পিছত সেই বস্তুটো লক্ষ্য কৰিছেনে যে আমি যে আঁৰি দিয়া গামোচাখনৰ লগত যে তেওঁক এটা সাহস দিছিলোঁ, উৎসাহ দিছিলোঁ, সেই বস্তুটোৱে কাম দিছেনে? হয় বন্ধুসকল, সেই বস্তুটো আমি একদম চাব লাগে। কৰ্মৰে হয়, তোমালোকে কি কৰ্ম কৰিছা সেই কৰ্মৰ দিশেৰে আগবাঢ়ি যাব লাগিব। শুভেচ্ছা তোমালোকলৈ। জীৱনৰ বহুখিনি দিশ আগবাঢ়িব আছে, চাই চিতি আগবাঢ়িবা। বহু ক্ষেত্ৰত বাধা বিঘিনি পাবা, সেই বাধা বিঘিনি নিজৰ শক্তিৰে নিজৰ চেষ্টাৰে পাৰ কৰিবলৈ চাবা। নিজৰ কৰ্মৰে যেতিয়া তোমালোকে আগবাঢ়িবলৈ চেষ্টা কৰিবা, তেতিয়া সঁচাকৈ গোটেই জীৱনটো তোমালোকে এক সুন্দৰভাৱে আগবাঢ়িব পাৰিবা, কোনো ক্ষেত্ৰত বাধা নহয় বুলি মই ভাবোঁ। তোমালোক আমাৰ দেশৰ ভৱিষ্যত, তোমালোকে আমাৰ দেশখনৰ বাবে বহুত কিবা কৰিব আছে। নিজৰ লক্ষ্য উদ্দেশ্যৰে নিজৰ সপোন পূৰ্ণ কৰা। চ' থেংক ইউ।